নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই চেনেল আৰু মই পালোহি বহুত দূৰত মই আহিলো চেন্নাইলে আৰু যেহেতু ইমান দূৰলৈ আহিছো ব্লগ এটা বনাম বুলি ভাবিছিলো কিন্তু ইমান গৰম পৰিছে ন আৰু ট্ৰেইনত জাৰ্নি কৰিম হেবাবে ভিডিও বনাব মন নগল আৰু সিট পৰিলে আমাৰ ওপৰৰ সিটত আৰু তলৰ সিটটো হল লোকৰ সিট কিমান টাইম বহিব দিব ভালৰে ভিডিও বনাবও নোৱাৰিম হেবাবে নবনালো আৰু ৰুম পাই গলোহি আৰু ৰুম পোৱাৰ পিছত দেখিছো যে ৰুমৰ যিটো চাৰিওপাশে পৰিবেশ খুব এটা সুন্দৰ পৰিবেশ ধুনিয়া নাৰিকলৰ বাৰী আছে ইমান ধুনিয়া লাগিছে ভাবিলো এতিয়াই ভিডিওটো স্টাৰ্ট কৰো তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো গাইস ৰুমৰ ভিতৰটো বহুত আন্ধাৰ আৰু খিৰিকীখনৰ বাহিৰৰ দৃশ্যটো দেখুৱাইছো ইয়া দেখিছেনে গুটে হিয়া নাৰিকলৰ বাৰী আছে বহুত ধুনিয়া বটা মাৰি আছে আমি এতিয়া তালে যাম এই বেক সাইডে দেখিছেনে ইয়াৰ নাৰিকলৰ বাৰী আমি হে সাইডে যাম তেনেহলে ভিডিওটো চাই থাকিব আৰু গাইস আমাৰ ইয়াত মানে কাপোৰ হৰৰ হলে মানে বাথৰুমত ধুব নিদিয়ে ইয়াত কাপোৰ ধুব পৰা খুব এটা সুবিধা আছে হেবে ইয়াত কাপোৰ ধুব লগিয়া হয় আৰু খুব ধুনিয়া বটা বলি আছে নাৰিকলৰ বাৰী মাজত আৰু কলৰ বাৰীও আছে দেই কলো ধেই আছে ইয়াত আমি হেবে কাপোৰ লৈ আহিছো যিমান লেতেৰা আছে খুব ধুনিয়া এটা পৰিবেশৰ মাজত কাপোৰ ধুই থাকিব পাৰি ধুনিয়া বটাও বলি থাকে খুব ভাল লাগে আৰু এইটো চাওকচোন এটো এটা কুৱাৰ নিচিনা দ আৰু বহল বহুত বহল হয় আৰু ইয়াত মানে তলৰ পৰাও পানী ওলাই লগতে মটৰৰ পানীও ইয়াত পৰি থাকে খুব ধুনিয়া লাগে কিন্তু বহুত বহল আছে ইয়াত দেখিবৰ কাৰণে ফোনত অলপ সৰু লাগিছে কিন্তু বহল হয় অনুভৱীয়া তোমাৰি হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰি আগমন জোনাকী আকাশত উমলে মন তোমারি হরণ জোনাকী সন্ধিয়ার সেমেকাই মন উজাগৰি নিশা তোমারি আগমন জোনাকী আকাশত উমলে মন শৰতৰ প্ৰতিটো সন্ধিয়া তোমাৰি নাচোন তোমাৰ আহিতে জীপাল হরতা ওসনাকে বিও পিরায় বরুর খুদু তোমারি নাসুন এতিয়া সন্ধিয়া হৈ গল এতিয়া মই ভাত সবজি বনাব আহিছো আৰু আজি ভাবিছো হুকান মাছ আৰু বিলাহী বনাম এয়া দেখিছেনে পেকেটিং পাই এয়া 40 টকা লয় এয়া 40 টকা আৰু হুকান মাছ বিলাহী বনাই আছো দাইল বনাইছিলো হেবাবে তাককে বনাও যেহেতু দুটা মানুহে আৰু এই এতিয়া মাছখিনি অলপমান সময় কাৰণে তিয়াই থৈছো আৰু মই সবজি বনাবৰ কাৰণে লৈছো বইল আলু দুডখ আৰু বিলাহী দুটা জলকীয়া দুটা আদা অলপ আৰু পিয়াজ এটা আৰু এখিনি দেখিছেনে তিয়াই থোৱা মাছখিনি এতিয়া মই ভালকৈ উঠাই দিম কিমান কি ওলাইছে দেখিছে এইবিলাক
আৰু এতিয়া এখিনি পিঁয়াজ জলকীয়া দি দিওঁ আৰু মছলা ব্যৱহাৰ নকৰোঁ অকল এয়া দেখিছেনে ধনিয়া গুটি দিছোঁ বেলেগ মছলা একো নিদিওঁ ভাত পানী বনাই মেলি আজৰি হলো আৰু পাহৰিছিলোঁ যে আমাৰ সাইডৰ ৰুমৰ মানুহৰ মানে আজি এনিভাৰ্সাৰী আছিল তালৈ মাতিছিলে আৰু একদম পাহৰি গৈছিলোঁ আৰু সেইভাবে খৰধৰকে ওলাই লৈছোঁ ওচৰতে দোকান আছে দোকানৰ পৰা কিবা এটা গিফ্ট লৈ লওঁ তাৰ পাছত আমি এনিভাৰ্সাৰীলৈ গৈ আছোঁ বজাৰ কৰি আহি পাই গ'লোহি আৰু এয়া দেখিছেনে সৰু গিফ্ট এটা ল'লোঁ আৰু এতিয়া এনিভাৰ্সাৰী খাবলৈ যাওঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ বাই বাই ৰব বস্তু এটা দেখাবলৈ থাকিয়ে গৈছিলে আমি যেতিয়া চেন্নাইলৈ আহি আছিলোঁ ন তেতিয়া এয়া দেখিছেনে প্ৰথমতেতো সাগৰ বুলিয়ে ভাবিছিলোঁ কিন্তু সাগৰ নহয় সাগৰৰ পৰা ফাটি অহা এটা সুতিহে কিন্তু বহুত বহল আছে নদী বুলিয়ে ক'ব লাগিব কিন্তু বহুত বহল মানে পাৰটো কিন্তু দেখা নাপায় ইটো পাৰৰ পৰা সিটো পাৰ ইমানেই বহল আৰু বহুত দ দেখিছেনে পানীবিলাক কিমান নীলা নীলা বহুত এটা মনোমোহা দৃশ্য দেখি খুব ভাল লাগিলে সেইবাবে ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ আৰু এয়া দেখিছেনে আমি গৈ আছোঁ পানীৰ মাজে মাজে